ঐ শুনচোন কিমান আৰু এনেকৈ লুকাই লুকাই লগ কৰি থাকিবি বিয়াখন পাতি নিনিয় কিয় তোৰ অকল বিয়াই ন বিয়াৰ বাহিৰে আৰু বেলেগ কিবা জান এতিয়া বিয়া পাতি তোক খুৱাম কি তই যি খাৱ তাকেই খাম মই নিজে খুৰাহঁতৰ ঘৰত থাকোঁ এতিয়া ক'ত থাকোঁ ক'ত খাওঁ একো ঠিকনা নাই আৰু এতিয়া বিয়া পাতিলে তোক চাইকেলত লৈ যাব লাগিব মই ভালহে পাওঁ তোৰ লগত চাইকেলত যাব চাইকেলত নহয় তোক বিয়া পাতিলে গাড়ীত লৈ যাম বাহ এইটো ফুটাই দে ল'ৰাৰ সপোন দেখোন ডাঙৰ সপোন দেখিব লাগে সপোন অবিহনে দেখোন বাস্তৱে আধৰুৱা ভাবচোন কিমান ভাল লাগিব ন আমাৰ বিয়াত গোটেই গাঁৱৰ মানুহ আহিব আৰু দাদাক কম তোৰ দাদা অঁ মানিব জানো তই মনাবি আকৌ তোৰ দাদাক যদি ক'বলৈ যাওঁ ন বিয়াৰ কথা পিটিব মোক টকা আছে চব আছে টকা নাই মানে একোৱে নাই কি কৈ আছিলি দাদাক কম আমাৰ বিয়াত ডাঙৰকৈ লিখি দিব তপন দাস প্লাছ তৃষ্ণা ডেকা ভাবচোন কিমান ভাল লাগিব ন অঁ হেল্ল' ৰাজেন দা অঁ অকণমান ওলাই আহিছিলোঁ মই হয় হয় আহিছোঁ হয় আৰু 10 মিনিট লাগিব ফোন কৰিলেই আৰু এতিয়ালৈ দেউতাকৰ টকাখিনি বাহিৰে নিজৰটো একো নায়েই তোকো লগত লৈ ঘূৰি ফুৰিব ধৌদুৱাটো কৰবাৰ আৰে ৰ এই ৰাজেন দাই মাতিছে তই থাক মই যাওঁ সোনকালে আহি যাম হা হ'ব তই যাবি দে ভালকে যাবি হা হ'ব মই আহোঁ ইমান দূৰৰ পৰা তোক লগ কৰিব আৰু তই তাৰ ফোনটো আহিলে ৰ'বই নোৱাৰ আৰে খং কিয় কৰ যা যা ৰাজেনকে লগ কৰি থাক নাহোঁ আৰু তোক লগ কৰিব মই আহিম নহয় গৈ থাকিম এটা বেছি দিবি মা মোৰ চুৰ্ণিখন ক'ত কালি ধুই দিছিলো পাছফালৰ তাঁৰডালতে মেলি থোৱা আছে চাচোন অঁ শুনচোন ভাত আঞ্জাখিনি বনাই থৈ দিছো তই নিজে উলিয়াই খাবি দেই হ'ব মোৰ অলপ পলম হৈছে মই যাওঁ দে হ'ব ঠিক আছে বুজিছো বাৰু মাল কিমান দিব গাঁৱৰ দায়িত্বী আমি আপোনাক 25%ৰ ওপৰত দিব নোৱাৰিম কিন্তু মণ্ডল অফিচত কিমান ল'ব খবৰ আছে হে মালটো অকমান বঢ়াই দিয়ক আহিলি হয় ককাইদেউ আজি ইমান দেৰি হ'ল যে এই ঘৰৰ কামখিনি কৰোঁতে আজি অলপ পলম হ'ল কাপোৰখিনি ধুই দে হ'ব ককাইদেউ পইচা মোৰ লাগিব আহি আছো দেই অমলা অ ৰমলা অমলা মই মাৰি দিওঁ নেকি অলপ হেণ্ডেল নেলাগে কম কলৰ নেলাগে ককাইদেউ আপুনি ইয়াৰ পৰা যাওকচোন অলপ মৰম কৰি ক'ব নোৱাৰ যাব ওলাইছ এই দেউতা অকমান ওলাই যাওঁ কাম এটা ফালি দিব কাম কৰি ঘৰত চিলিণ্ডাৰ নাই কোনে আনিব এই ৰাজুক কৈ দিছো নহয় সি আনিব দে মোৰ আহোঁতে অকমান পলম হ'ব অলম হ'ব আজিকালিৰ ল'ৰা দেখিছেনে আপ চালা চামাৰ এটাও হ'ব ওলাইছে দিলীপ কুমাৰ
মোৰ মূৰটো বেয়া নকৰ মই কৈ আছোঁ এনে বহি থকা নাই মই সময় নষ্ট নকৰ মোৰ ঐ কি কৰি আছ এইবোৰ নাচিব দিছোঁ ভালকৈ নাচ ঐ ক মই তহঁতৰ কলেজৰ পিছপিনে আছোঁ ওলাই আছোন আহ ক'ত যা এই বলচোন বেছি সুধি নাথাক আমি ইয়াত ৰখি নাথাকোঁ সিফালে ওলাই যাওঁ মানুহে দেখিলে বেয়া কথা হ'ব কোনে কি ক'ব বে মোক কোনেও একো ক'ব নোৱাৰে ৰাজেন হৈ কেলা মই ফালি দিম কেলা তোক মই যি কৈছোঁ শুন আৰু বল বল ঐ এইপিনে চাবি আকৌ কোনোবা যদি আহে ফোন কৰিবি দেই চাবি কিন্তু তই দে বান্ধা তই থাক বুজিছ বিৰাটা। মই পুতুককৈ আহিছোঁ আমি অকণমান সিফালে বহো নেকি মানুহে দেখিলে বেয়া দেখিব ঐ আহ তামোল খাবা নাখাওঁ ৰাজেন দা মোৰ লগৰ মই থাকোঁ একেলগে থাকোঁ অঁ তুমি তাৰ গাৰ্লফ্ৰেণ্ডজনীৰ লগৰ ন হয় এবাৰ কিন্তু যাওঁ ভাওনা কেতিয়াৰ পৰা হ'ব নাজানো কেতিয়া হয় এই বালময় অলপ মুতি লবে মদ খাব আৰু মুতব তামোল লাগছিল বাৰীত চব কেৰ্কেটুৱাই খাই দিছে কি ক চব কেৰ্কেটুৱাই খাই দিছে নৰা এই বেপাৰ ঐ ইয়াতে মানুহ নেকি বে ধেৎ ই নাই অ কিয় ভাবি থাকোঁ মানে মদা হিচালা নহয় মানুহ বে ঐ কলিতা হা কোনোবা আছে বে ক'ত আছে ঐ মদাহি ঐ ঐ ঐ কেনে কি কৰিছ বে হা ঐ মানুহৰ মাত শুনা পাইছোঁ জোনাকী আৰু তপনক ধৰিলে নেকি চুপ থাক বে চুপ থাক দেখা নাই নেকি মানুহ যাবে এইপিনে চুপ থাক যাব লাগিব ক'ত যাবে তই মৰি পলাইছ নেকি বে চুপ একদম চুপ থাক পলা বে পলাও জলদি কৰ বে উঠ বে পলা উঠ পলা বে পলাও এইবোৰ কৰিবি হা তোৰ কাৰণে আমাৰ ঘৰৰ নাম বদনাম হৈ আছে ঐ ৰচোন ৰচোন হ'ব হ'ব কিয় এনেকৈ মাৰ ধৰ কৰিছ বৰপিতাই আপুনি জানেনে ইহঁতি জংঘলত কি কৰি আছিলে হ'ব ইয়াৰ ওপৰত কাইলৈ বিচাৰ বহিব সময়টো আজি সন্ধিয়া মাইকত কৈ দিয়া হ'ব আৰু তেতিয়ালৈকে তহঁতি ইহঁতক কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিবি মই এইটো নামানো মোক বিচাৰ লাগব হ'ব বিচাৰ কালি হ'ব মোক বিচাৰটো লাগবই বিচাৰ কালি হ'ব এতিয়া যা ঘৰা ঘৰি যা ঘৰে ঘৰে না মোক বিচাৰটো ক'ব লাগব কোন টাইমত দিব সেইটো হ'ব কওক বিচাৰ হ'ব কিন্তু মোক বিচাৰ লাগবই হ'ব নহ'লে কিন্তু মই নামানো